নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমি মনোৰঞ্জন চেনেলৰ যোগেদি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনাৰ সন্মুখলৈ আহিছোঁ। উক্ত ভিডিঅ'টিত কিবা যদি আপোনাৰ আশা থাকে নিজেই মৰিখন কৰি ল'বৰ বাবে আপোনাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আপোনালোকে চবেই কিবা এটা অফিচলি খাই পেলাই আজৰি হ'বৰ দিয়ে। এতিয়া এটা কথা নহয়, মাঘৰ বিহুটো আহি আছে না? মাঘৰ বিহু আহি আছে। মাঘৰ বিহু মানে ভোগালী বিহুৰ আপোনালোকে প্ৰস্তুতি কৰি আছে, ঠিকে আছে যাওক। আৰু মই এতিয়া কিবা এটা খাওঁ ফল বটলে দি গেলা বটলে খাতাৰে কটাৰ এটা আনি থৈ সংসাৰে ডাকতে দি বেহাৰে খানা দিব। মই খাওঁগৈ আৰু দেই। তাৰমানে আজি দিনটো আৰু কিবা সেই মেহেংবাৰী আছে, খোৱাৰ পোকে ঠিকছে খাওঁ আৰু দেই। নিচা হ'ব ঠিক আকৌ দেই, নাই বেছি নাখাম দে, এক পেকেট এটা খাই চাওঁ দে। ঠিকে আছে না, খাওঁ আৰু দেই। মজা লাগছে দেই, মজা লাগছে। তাৰমানে দিনটো আৰু কিবা কিবি খাই আছোঁ না, খাই আৰু তাৰমানে একেবাৰে দিনটো চেৰ কৰি আছে আৰু এই কথাটো আনিলোঁ দেই। কথাটো আনি চবৰ সেইটোকে খাওঁ আৰু দেই। খালো আছে এটা কথা নহয়, চাৰাটো খাওঁ, পইচাটো কম লাগে, থাকাটো কম লাগে, 20 টকা 30 টকা এনেকাৰ পৰা চাৰা খাওঁ। আজি তাৰমানে কিতাপৰ খুচি কৰিলোঁ না, এই কিছুমান টাকা পালোঁ আৰু দেই, দামী কথা এটা আনি খালোঁ আৰু দেই। সেইটো আৰু সদায়তো খাব নোৱাৰে দে, আমাৰ এতিয়া ইমান ক'ত পাবি আৰু আজি খাই দিওঁ আৰু বেয়া চেয়া নাপাবি আৰু দেই। বাই।